মেগী বাৰু কত 2 মিনিটত হয় কিন্তু এইটো মেগী মাত্ৰ 2 মিনিটত বনাব পাৰে আপুনি বিচাৰিলে ওয়েলকাম বেক টু দি ফাৰ্ষ্ট এপিসোড অফ ট্ৰাই টু ইনষ্টাগ্ৰাম ফুড যত মই আপোনালোকক চটপটা ইনষ্টাগ্ৰামৰ ফুড বনাই খুৱাম আৰু কাৰণে আজি আনিম মেগী আৰু লগতে দুটা বস্তু বল কি আনিছো দেখাও প্ৰথমতে মেগী লগতে আনিছো বাদাম এইকেইটা কিনোতে মাত্ৰ ললে 20 টকা আৰু ধুনীয়াকে মেগীটো মই গৰম পানীত বহাই মিলি দুটামান মান ধনিয়া পাত আৰু লগতে বিলাহী কেটেমান আৰু পিয়াজ কটাকটি কৰিলে ভাজিবলৈ ৰেডি হলো আহিলে কলাকে সেইটো বহাই ললো তাতে অকমান পাতলাকে তেল দিছো গোটেইখিনি সবজি দিলে তাতে এতিয়া হাতা লৰাবলৈ আৰম্ভ কৰিল বৰ বিশেষ মা মছলা দিয়া নাই হালধি নিমখ আৰু পাতলাকে লাল মিচ অকমান ছিটিয়াই দিছো আৰু লগতে ইম্পৰ্টেন্ট বস্তু বাদাম খিনিও দি দিছো আমাৰ প্ৰায় 90% কাম খতম এতিয়া এইখিনি উলিয়ালে ধুনীয়াকে মিক্সিত মাৰি দিলে আমাৰ 10% কামো কমপ্লিট হৈ যাব ওপৰৰ পৰা মেজিক মছলা অলপ ছটিয়াই দিছো তাতে এড কৰি দিছো যিখিনি মই বইল কৰি থৈছিলো মেগী ধুনীয়াকে হাতৰ সহায়ত ভালদৰে জুকাৰি মিলাই লোৱাৰ পাছত এতিয়া ওপৰত মান ধনিয়া পাত চিঙি লৈ দিয়াত আমাৰ আজি ঝোল মেগী প্ৰায় ৰেডি সঁচাকৈ দেখিলে নহয় মেগীটো বনাওঁতে মাত্ৰ 2 মিনিট লাগিল আৰু গোন্ধ কি ধুনীয়া গোন্ধাইছে মই লাইফত ইয়াতকে ধুনীয়া মেগী আৰু খাই পোৱা নাই আজিলে বাই